বান্ধৱীসকল কি খবৰ আপোনালোকৰ মই ৰাজশ্ৰী আৰু এটা নতুন ভিডিঅ'ত আপোনালোকৰ আগলৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি ৱেডাৰটো বহুত ভাল আপোনালোকৰ পিনে কেনেকুৱা জনাবচোন এবাৰ আজি হ'ল 17 নৱেম্বৰ মই এঠাইলৈ যাম মানে মই এতিয়া আছোঁ মোৰ বাৰ ঘৰত এতিয়া মই যাম মোৰ জেঠাইৰ ঘৰলৈ তাৰপিছত জেঠাই আৰু মই মিলি এখন জোৰণত যাম মানে আমাৰ সম্পৰ্কীয় দাদা এজনৰ আপোনাৰ মানে বিয়া হয় মানে আজি জোৰোণ হয় তালৈকে যাম প্ৰথমে মই তালৈকে গৈ লওঁ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ চাই দিব সেইফালে এয়া মই ৰেডি হ'লোঁ জেঠাইহঁতৰ ঘৰত আহি মেলি কাপোৰ পিন্ধি ৰেষ্ট কৰিলোঁ এতিয়া জোৰোণ যাব ওলাইছোঁ আৰু কেনেকুৱা লাগিছে বাৰু মই এয়া জোৰোণ ঘৰ গৈ পাই জোৰোণ পিন্ধোৱাত লাগি গ'ল দৰাৰ মামীয়ে ভনীয়ে আটাইবোৰে জোৰোণ পিন্ধাই আছে কইনাক তাৰপিছত আমি এনেকৈ মানে মোৰ মা মামী জেঠাই আটাই বহি কথা পাতি আছিলে তাৰপিছত জোৰোণ খাই মেলি আমি ঘৰ যাবলৈ ওলাই আহিলোঁ গাইজ মই এতিয়া আছোঁ বিয়া ঘৰত যোৱাকালি জোৰোণ গ'লোঁ যে সেই দাদাজনৰ আজি বিয়া মোৰ লগত আছে মোৰ বা ভণ্টি দুজনী বৌ চোৱাচোন চোৱা জোৰোণৰ পৰা আহি পিনে মোৰ আচলতে ভিডিঅ' কৰা নহ'ল মন নগ'ল সেইটো কাৰণে আকৌ মই বিয়াৰ দিনাখন ক্লিপ লৈ পিনে ইয়াত জইন কৰি দিছোঁ এয়া বিয়াৰ দিনাখনৰ ভিডিঅ' মোৰ মাহী আইতা মামী তিনিগৰাকী মা জেঠাই এনেকৈ আটাই বহি কথা পাতি আছিলে এয়া মোৰ বা বৌ এয়া মোৰ ডাঙৰ আইতা এয়া মোৰ সৰু আইতা আটাই হাঁহি মেলি ধেমালি কৰি আছিলে এয়া ফটো ছেশ্যন চলি আছিলে এয়া দাদা বৌ বা দাদাই ফটো উঠাই আছে আকৌ পিছত এনেকৈ আমি ফটো ছেশ্যন কৰি আছিলোঁ বাহিৰতে এয়া মোৰ দুগৰাকী বৌ দাদা দুজন এয়া ভাইটি ভণ্টি এনেকৈ ইভিনিং টাইমটোত কটালোঁ আমি নাচি বাগি এনজয় কৰিলোঁ অকণমান লাহে লাহে দৰা যাব ৰেডি হৈ আছে আৰু সেয়া দৰা ৰেডি কইনা আনিবলৈ এয়া ভাইটি ভণ্টিহঁতে ফটো উঠি আছিলে বাহিৰতে দৰা যাব আমি ৰৈ আছিলোঁ এয়া দৰা বাহিৰলৈ ওলাই আহিলে এয়া আমি দৰাৰ লগত আহি কইনা ঘৰ পালোহি দৰা বহিলে আমি বৌ দাদা বা ভিনদেউ আটাই বহি আছোঁ এয়া দাদা কিবা ধেমালি কৰি আছিলে লাহেকৈ আমি কইনা আনিব ওলাই গ'লোঁ আটাই কইনা ৰেডি হৈ আছিলে ভিতৰতে
এয়া কইনা ওলাই আনিলে। এতিয়া কইনা হোমৰ গুৰি বহিব। তাৰপিছত আমি লাহেকৈ ওলাই দিম আৰু ঘৰলৈ বুলি। ক্ষণে ক্ষণে হিয়া সুমিলা বলে অনুবলে মায়া খানিলা মিঠা মিঠা লগা মন আলাপেৰে মন মোৰ কাঢ়ি নিলা প্ৰতি ক্ষণে ক্ষণে হিয়া সুমিলা বলে অনুবলে মায়া খানিলা মিঠা মিঠা লগা মন আলাপেৰে মন মোৰ কাঢ়ি নিলা অনুভৱিব প্ৰেমতে মগ চকুৰে চালি থিয়াৰে কাহিনী বুজিলো সুৰঞ্জনা আমি যাব ওলাইছোঁ। প্ৰেমতে অঁ ৰাতি প্ৰায় এটামান বাজিল। আমি এতিয়া যাব ওলাইছোঁ ঘৰত। দাদা বৌ বা বিনু মই আছিলে মোৰ এটা ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট কৰি যাব, যাতে আগলৈ আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ।